নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সেই মহাদেৱ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক কৃপা কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন আৰু জ্ঞানৰ প্ৰাপ্তি কৰিব। শাওণ মাহত মহাদেৱৰ পূজাত বেলপাত নিদিলে পূজা অথলে যায় বুলি কোৱা হয়। আৰু আপুনি যেতিয়াই মহাদেৱৰ পূজাত বেলপাত দিয়ে তেতিয়া 5খিলা বেলপাতত শ্ৰী ৰাম বুলি লিখিব। তেতিয়া মহাদেৱ আপোনাৰ পূজাত সন্তুষ্ট হ'ব, মহাদেৱ প্ৰসন্ন হ'ব। বন্ধুসকল, শাওণ মাহত বেলপাত চুলে বহুতো তীৰ্থযাত্ৰাৰ লাভ পোৱা যায় বুলি কোৱা হয়। শাওণ মাহত এই বেলপাত কিয় চুব লাগে জানো আহকচোন। এই বেলপাতৰ গছ মাতা পাৰ্বতীৰ স্বৰূপ বুলি কোৱা হয়। এই বৃক্ষ মাতা পাৰ্বতী ঘামৰ পৰা উৎপন্ন হোৱা। সন্ধ্যাকালত এই বুলি কোৱা হয় যে শিৱ মন্দিৰৰ সমীপত যিজোপা বেলগছ থাকে তাৰ তলত শাওণ মাহত আবেলিৰ সময়ত ঘি চাকি জ্বলাব লাগে। আপোনাৰ ওচৰত থকা শিৱ মন্দিৰ বেলগছৰ তলত এগছি ঘি চাকি জ্বলাব। মহাদেৱে আপোনাৰ সকলো দুখ দুৰ্দশা নাইকিয়া কৰিব। আচলতে আপুনি যদি ঘি চাকি জ্বলায় তেতিয়া ধন গুণ আৰু পৰম শিৱ ভক্তৰ প্ৰাপ্তি হ'ব। বন্ধুসকল, এই বৃক্ষ চোৱাৰ পাছত আপোনাৰ সকলো দুখ দুৰ্দশা নাইকিয়া হ'ব। আপোনাৰ জীৱনত যদি দুখ দুৰ্দশা আছে তেতিয়া আপুনি কি কৰিব? বেলপাতক এখিলা পবিত্ৰ পাত বুলি কোৱা হৈছে। মাতা লক্ষ্মীয়ে বেলবৃক্ষৰ অৱতাৰ লৈছিল। বেলবৃক্ষক মাতা লক্ষ্মী আৰু মহাদেৱৰ স্বৰূপ বুলি কোৱা হয়। বৃক্ষৰ তলত এগছি ঘি চাকি জ্বলাব, দুখ দুৰ্দশা নাইকিয়া হ'ব। মোৰ এই ভিডিঅ'টো চাই থকাসকলক মহাদেৱে কৃপা কৰক। চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। ভিডিঅ'টো ভাল পালে কমেণ্ট বক্সত জয় মহাদেৱ বুলি লিখিব। বেলবৃক্ষৰ যি শিপা তাৰ মূল অংশত সমস্ত তীৰ্থ আহি বাস কৰে। সেইকাৰণে শাওণ মাহত কোৱা হয় যে যি লোকে তীৰ্থ ভ্ৰমণ কৰিব যাব নোৱাৰে তেওঁলোকে বেলবৃক্ষৰ তলত সম্পূৰ্ণ শাওণ মাহত ঘি চাকি জ্বলায় আৰু সম্পূৰ্ণ যিমান তীৰ্থ আছে তাৰ দৰ্শনৰ সৌভাগ্য প্ৰাপ্তি হয়। এই কথাখিনিৰ পৰা সকলোৰে মংগল হওক, আধ্যাত্মিক জ্ঞান প্ৰাপ্তি হওক। জয় মহাদেৱ, জয় মাতা পাৰ্বতী, ওম নমঃ শিৱায়।